নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ খাতি ভাল। আৰু ময়ো লীলাবাৰীৰ পৰা ভালে কুশলে ইণ্টাৰভিউ দি আহিলোঁ কামাণ্ডো। আৰু 20-21 তাৰিখে আমাৰ মাজুলীৰ কামাণ্ডো ইণ্টাৰভিউ আছে আৰু মই 18 তাৰিখ কালি দি আহিলোঁ। চ' বন্ধুসকল, এইটো মোৰ পাৰফৰ্মেঞ্চ শ্লিপ আৰু মই কিমান পালোঁ, কিমান লং জাম্প মাৰিলোঁ, 100 মিটাৰ কিমান হ'ল আৰু মই কিমান সময়ত সোমালোঁ, সকলো জানিবলৈ মই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আৰু আমাৰ 18 তাৰিখৰ দিনা কিমান মাৰ্ক হাইষ্ট কিমান পালে তাকো আপোনালোকক জনাম, আৰু কিমান কেণ্ডিডেট আহিছিলে সেই সকলোবোৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ, চলো। বন্ধুসকল, ৰাতিপুৱাৰ পৰিৱেশ বন্ধুসকল, ভিডিঅ'টো ৰুমৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু ৰুমটো ইগন'ৰ কৰিব, এইবোৰ ইগন'ৰ কৰিব, কাৰণ মোৰ ঘা ভাল নহয়। যেনে তেনে লীলাবাৰীৰ পৰা আহিলোঁ, মানে মাজুলীৰ পৰাই, মানে গাটো ভাল নাছিলে, মানে জ্বৰেই হৈছিলে আৰু লীলাবাৰী ফিল্ডখনত গৈ কিনে ভালে কুশলে ইণ্টাৰভিউখন দিলোঁ আৰু ভালেই মাৰ্ক এটা আনিলোঁ বুলি নিজে ভাবিলোঁ। আৰু আপোনালোকৰ এই মাৰ্কটো কেনেকুৱা মই নাজানো, তথাপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু বন্ধুসকল, 17 তাৰিখৰ দিনা আমাৰ মাজুলীৰ কেণ্ডিডেট 200জন আছিলে চাগৈ, 200জনতকৈ বেছিও হ'ব পাৰে, কমো হ'ব পাৰে, কিন্তু সিহঁতৰ মুখৰ মানে পুলিচ এজনক সুধিছিলোঁ, তেতিয়া কৈছিলে আজিৰ কেণ্ডিডেট বহুত বুলি। চ' বন্ধুসকল, লীলাবাৰী ফিল্ডত কামাণ্ডো ইণ্টাৰভিউ যিমান ডিষ্ট্ৰিক্টৰ পাতিছিল, সেই ডিষ্ট্ৰিক্টতকৈ আমাৰ ডিষ্ট্ৰিক্টৰ ল'ৰাবিলাক অধিক বুলি কৈছিলে। মানে যেতিয়া আমাক সোমাব দিছিলে তেতিয়া কৈছিলে, ছাৰ আগতে ইমান নাছিলে কেণ্ডিডেট, কৈছে কামাণ্ডো ইণ্টাৰভিউত ইমান নাছিলে, কেতিয়াবা 20জন আহে বোলে, কেতিয়াবা 60জন আহে বোলে, কেতিয়াবা 70জন আহে বোলে, 100তকৈ অধিক নহয় বোলে, কিন্তু আমাৰ মেক্সিমাম 200জন হ'ব, মানে বাঢ়িব পাৰে কমিব পাৰে, ইমান হিচাপ কৰি নকৰিলোঁ। আৰু সেই সকলোৰ ভিতৰত আমাৰ মাজুলী ডিষ্ট্ৰিক্ট 18 তাৰিখৰ দিনা আমাৰ মাজুলীৰ কেণ্ডিডেটসকলৰ সৰ্বাধিক নাম্বাৰটো 69 বুলি শুনিছিলোঁ, মানে মোৰ লগৰে আছিলে। তেখেতৰ পাৰফৰ্মেঞ্চ শ্লিপখন আপোনালোকৰ দেখাম। আৰু বন্ধুসকল, 18 তাৰিখে হৈ যোৱা ইণ্টাৰভিউত সৰ্বাধিক নম্বৰ পোৱা ল'ৰাটোৰ পাৰফৰ্মেঞ্চ শ্লিপ সেইখন। তেওঁ 4.8 কিলোমিটাৰটো কমপ্লিট কৰিলে 14 মিনিট 50 ছেকেণ্ডত আৰু তেওঁ নম্বৰ পালে 13:60। আৰু লং জাম্পটো ফাৰ্ষ্টতে তেওঁ এক্সিলেণ্ট মাৰিলে আৰু চিন আপটো এক্সিলেণ্ট, আৰু 100 মিটাৰটো কমপ্লিট কৰিলে 11 ছেকেণ্ড 776 মাইক্ৰ'ছেকেণ্ডত, তেওঁ নম্বৰ পালে 16 আৰু তেওঁৰ মুঠ নম্বৰ হৈছে 69.60। আমি মেক্সিমাম 7টা বজাত আমাক সোমোৱাইছে আৰু 2টা-1টা মানৰ বজাত আমি ওলাই আহিলোঁ। আৰু বন্ধুসকল, ফিল্ডখন একদম বেয়া, আৰু লং জাম্প মৰাটো বেয়া, আৰু 100 মিটাৰ মৰাটো পিচখন একদম বেয়া বুলিয়ে ক'ব লাগে। এবি যেতিয়া বৰষুণ পৰিছিল তাত বালি পেলাই দিয়া হৈছিল, কিন্তু বালি নহয়, বালি পেলাইছিল কৈছিলে, কিন্তু তাত শিল বালি পেলাইছে, মানে গোটা গোটা শিল আছে। মানে বন্ধুসকল, কি ক'ব আৰু, যে জোতা নিপিন্ধাকৈ যদি খালী ভৰিৰে মাৰিলে আপোনালোকৰ যদি ভাগ্য নাথাকিলে ইনজুৰি হ'ব পাৰে, মানে ভৰি কাটিব পাৰে, আঙুলি কাটিব পাৰে, তেনেকৈ ইনজুৰি হোৱা চান্সটো বহুত। তেতিয়া আপোনালোকে 100 মিটাৰ দৌৰিব নোৱাৰিব, লং জাম্প মাৰিব নোৱাৰিব, সেইকাৰণে আপোনালোকে জোতাটো পিন্ধিব, সেইটো ফাৰ্ষ্ট। আৰু তাত ন' কনচিডাৰ, মানে পুলিচবিলাক বৰ কাটৰাকে ধৰিছে। ইণ্টাৰভিউ দিনাৰ কথা কৈছোঁ, আপোনালোকৰ কি হ'ব নাজানো, কিন্তু আমাক পূৰা ষ্ট্ৰিক্ট ধৰিছিলে। চিন আপটো ভৰি চিধা হ'ব লাগিব, হাত চিধা হ'ব লাগিব, পূৰা একদম লাহে লাহে কাউণ্টিং কৰে। তাৰপিছত লং জাম্পটো মানে এবাৰ বুজাই কিনি অলপ হ'লেও চিনৰ অলপ হ'লেও মানে চিন পাৰ কৰিলে তাত একদম মানে ফাউল বুলি কোৱা হয়। আৰু মেডিকেল অলপ টান হ'ল, মানে মেডিকেল নংনি চব ভালকৈ চাইছে, মানে সকলো ইলিগেল নোহোৱাকৈ চাইছে, মানে একদম মানে কাটৰাকৈ চাইছে। আৰু আমাৰ ফাৰ্ষ্ট গ্ৰুপ মেক্সিমাম 20জন দিছিলে, আৰু ছেকেণ্ড গ্ৰুপৰ পৰাই আমাক 40জন, তাৰপিছত 30জন তেনেকেই দিব ষ্টাৰ্ট কৰিলে। মোৰ আন্দাজ ৰেলীটো আমাৰ 18 তাৰিখৰ দিনাটো মেক্সিমাম এটা বাজু তেতিয়া সকলো গ্ৰুপ শেষ হৈছিলে, আৰু ডকুমেণ্টছ কৰোঁতে সিহঁতৰ মেক্সিমাম 3টা
3:30মান বাজিছিলে। সেয়া আছিলে আৰু মোৰ পাৰফৰ্মেঞ্চটো ইমান ভালো নহয় বেয়াও নহয়, আৰু মই ইমান পাম বুলি আশাও কৰা নাছিলোঁ, কাৰণ মোৰ গা ভাল নাছিলে। কাৰণ আৰু আমাৰ ইণ্টাৰভিউটো বহুত দেৰিকৈ পাতিলে, আৰু হ'লেও ভগৱানৰ কৃপাত মই কামাণ্ডত ভাল নম্বৰে পাইছোঁ বুলি মই নিজকে ভাবোঁ, আৰু পাব লাগিছিলে কিন্তু নোৱাৰিলোঁ। আৰু আপোনালোকক মই দেখাব চেষ্টা কৰিম মোৰ পাৰফৰ্মেঞ্চ স্লিপখন। আৰু মই আমাৰ 18 তাৰিখৰ দিনা হাইষ্ট মাৰ্কটো ক'লোৱেই, আপোনালোকক দেখালোৱেই 69.60। তেখেত ভাল দৌৰিলে, ৰানিঙতো ভাল দৌৰিলে, লং জাম্প 100 মিটাৰ সকলোতে ভাল দৌৰিলে। আৰু আমি ইমান ভাল পাৰফৰ্মেঞ্চ কৰিব নোৱাৰিলোঁ, ভাল নম্বৰে পালোঁ বুলি নিজকে ভাবোঁ, কাৰণ গা ভাল নহয়, খোৱা বোৱা ইমান ঠিক নহয়। তথাপিও যুঁজি এই নম্বৰটো যে পাইছোঁ বহুত ভাল বুলি মই নিজকে ভাবোঁ। আৰু এয়া আছিলে। চ' আপোনালোকক মই এই পাৰফৰ্মেঞ্চ স্লিপখন দেখাম। আৰু বন্ধুসকল সেইটো চাওক, মই 4.8 কিলোমিটাৰটো ৰানিং কৰিলোঁ 18 মিনিট 50 ছেকেণ্ড, আৰু মই মাৰ্ক পালোঁ 11.60। আৰু ইয়াত লং জাম্প মাৰিলোঁ, ফাৰ্ষ্টত নগ'লৈ, ছেকেণ্ডত এক্সিলেণ্ট গ'ল, তেতিয়া মই পালোঁ 20। তাৰপাছত মই চিনা মাৰিলোঁ 14 বাৰ 20। তাৰপিছত মই 100 মিটাৰ মাৰিলোঁ 11 ছেকেণ্ড 6670 মাইক্ৰ' ছেকেণ্ডত, আৰু মই পালোঁ 16। গতমতটো মোৰ নাম্বাৰ হ'ল 67 মানে 6 মানে 60, মানে ইয়াত মই 6.6 মানে 60, মানে ইয়াত হাতীটো হাতী মানে 50, 70 তেনেকুৱাবিলাকত মানে 0.6. চ' এয়া আছিলে মোৰ পাৰফৰ্মেঞ্চ স্লিপখন, আৰু সেইটোৱে আৰু বন্ধুসকল মোৰ মাৰ্ক এইটোৱে আছিলে, আৰু যিমান পাইছোঁ এইটোৱে যথেষ্ট বুলি ভাবোঁ। আৰু বন্ধুসকল গা চা ভাল নাছিলে, চ' সেইকাৰণে যিমান পাইছোঁ সেইটোৱে সন্তুষ্ট হৈছোঁ। আৰু উঠাব পৰা গৈছিলে, কিন্তু যিমান জোৰ আছে সকলো দুৰ্বল হৈ পৰিল, কাৰণ ইভেণ্ট 4টা আছে। 4.8 কিলোমিটাৰটো অলপ নোৱাৰিলোঁ, মানে অলপ টাইমটো কমিলে, নহ'লেতো ভাল মাৰ্কে আহিলে হয়। আৰু বন্ধুসকল এয়া মোৰ নাম্বাৰ আছিলে। নাম আহিব নে নাহে নাজানো, আৰু মোৰ গা ভাল নাই, তথাপিও এইটো মাৰ্কটো যে মই উঠাব পাৰিলোঁ এইটোৱে মোৰ সন্তুষ্ট। আৰু এইটো মাৰ্কটো চাইক'মেট্ৰিক টেষ্ট আহিবনে নাহে নাজানো, তথাপিও ইমান যে উঠাব পাৰিলোঁ নিজকে গৌৰৱান্বিত কৰিছোঁ। গা ভাল নহৈও যে ইমান ধুনীয়া মাৰ্ক এটা পালোঁ, হ'ল বহুত ভাল, নিজকে ভাল বুলি গৌৰৱান্বিত কৰিছোঁ। কিন্তু আপোনালোকৰ মতে কি নাজানো, আৰু আপোনালোকে কিমান মাৰ্ক পালে চ' জনাব কমেণ্ট বক্সত। আৰু তেতিয়া মই অনুমানিকভাৱে আপোনালোকৰ আগত মই ভিডিঅ' এটা বনাব পাৰিম, কাৰণ কিমান মানত কাট অফ যাব পাৰে। চ' আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু তেতিয়া গম পোৱা যাব কেতিয়া কোনে কিমান পালে আৰু কেনেকৈ যাব কাট অফ। আৰু আমাৰ বেছি দিন নাই, 2 দিন আছে মাজুলী, চ' তাৰ পাছতেই কাট অফ লিষ্ট মাৰিব পাৰে মোৰ আন্দাজ। আৰু ফেব্ৰুৱাৰী লাষ্টত বা মাজত পৰীক্ষা পাতি দিব পাৰে ABAB। আৰু আপোনালোকে লাগি থাকক। আৰু যদি আপোনালোকে মাঘৰ বিহুৰ আমাৰ ভিডিঅ'টো চোৱা নাই যদি প্লিজ ডিছক্ৰিপশ্যনৰ লিংকটো আছে চাব নিজৰ মানুহ বুলি। আৰু আপোনালোকৰ আগত মোৰ ফেমিলি বুলি আপোনালোকৰ লগত মই এইবোৰ শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু বেছি কথা নকওঁ, গা ভাল নহয়, তথাপিও আপোনালোকৰ আগত মই ভিডিঅ' কৰি দেখাব চেষ্টা কৰিলোঁ। আৰু কিমানটো কাট অফ কেনেকুৱা যাব পাৰে তাৰ সন্দৰ্ভত ভিডিঅ' এটা বনাব চেষ্টা কৰিম, আপোনালোকে কমেণ্ট বক্সত প্লিজ জনাব। আৰু বন্ধুসকল 61, 62 এইটো আমাৰ 18 তাৰিখৰ কমন নাম্বাৰ আছিলে, চ' সকলোৱে পাইছে 61, 62। আৰু আমাৰ হাইষ্ট নাম্বাৰ 69.60 আছিলে, আপোনালোকক দেখালোৱে ভিডিঅ'ৰ দ্বাৰা। আৰু 61, 62 এই সকলোবোৰ নাম্বাৰ উঠোৱাটো ইমান সহজ নহয়। এই দৌৰাজনে গম পায়, মানে লং জাম্প মৰাজনে গম পায়, 100 মিটাৰ দৌৰাজনে গম পায়। চ' আপোনালোকে কমজুৰি নাভাবিব, আৰু ময়ো কমজুৰি নাভাবোঁ, কাৰণ এইটো নাম্বাৰটো উঠাইছোঁ। কাৰণ যোৱা বছৰ কাট অফ 61, 62ত গৈছিলে, আমাৰ নাম্বাৰবিলাক হৈছে আনৰিজাৰ্ভত সোমোৱা নাম্বাৰ। চ' এয়ে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে আমি যে ইমান উঠাব পাৰিলোঁ গা ভাল নহয়ও।
তথাপিও আপোনালোকে ইয়াতকৈ ভালকে নাম্বাৰ উঠাইছে, চ' আপোনালোকলৈ কংগ্ৰেচুলেশ্যন। আৰু কোনোবাই কমকে উঠাইছে, চ' আপোনালোকে দুখ নকৰিব, আপোনালোকৰ নামো আহিব পাৰে। চ' কোনে ক'ব পাৰি। চ' আমি বৰ্তমানটো চিন্তা কৰিম, ভৱিষ্যতটো অলপ স্থিৰ ৰাখিম। চ' বৰ্তমান কি কৰিছোঁ কি কৰা নাই সেইটোকে ৰাখিম ন বন্ধুসকল, কি কয় বন্ধুসকল? চ' আপোনালোকে ভৱিষ্যতৰ কথা চিন্তা নকৰিব, বৰ্তমানটো ভালকে ৰাখক। আৰু আমিও ৰাখিব চেষ্টা কৰিছোঁ, বেছি চিন্তা নকৰিব ভৱিষ্যতৰ কথা। বাই বাই। এতিয়া বৰ্তমান যি চলি আছে সেইটো ভালকে এনজয় কৰিব লাগে। আৰু প্লিজ ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে কমেণ্ট বক্সত নিজৰ মতামতটো দিব। অকল ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। বাই বাই, লাভ ইউ অল।